নমস্কাৰ ৰাইজ, আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজত এটি নতুন ৰেচিপি আৰু আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকিব আৰু ঔটেঙা মই পাৰি ল'ম দুটামান। এয়া ঔটেঙা পাৰি হৈ গ'ল, চাওক মই 5টা লৈ লৈছোঁ। চাওক কি ধুনীয়া। কুকাৰত দিছোঁ, কুকাৰত মই দিছোঁ নিমখ অলপ, কেঁচা জলকীয়া দুটামান দি দিছোঁ আৰু নিমখ দি সিজালে নিমখটো সোমাই যায়, খাই ভাল লাগে, সেইবাবে মই নিমখ দি সিজাম। আৰু এয়া ধুনীয়াকৈ মই সিজাই লৈছোঁ, কি ধুনীয়াকৈ সিজিছে চাওক। এদিন পাঁচফোৰণ, সেয়া পাঁচফোৰণখিনি অলপ সময় ভাজি ল'ম। মছলা নিদিওঁ, জলকীয়া গুড়া এনেদৰে মই অলপ সময় লৰাই ধুনীয়াকৈ ভাজি ল'ম। আপোনালোকে যদিও খোৱা নাই এনেকৈ খাবচোন, ঔটেঙা কিমান টেষ্টি হয়। এয়া হৈ গ'ল ঔটেঙাখিনি। নমস্কাৰ ৰাইজ, আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজত এটি নতুন ৰেচিপি আৰু ৰেচিপিটো হৈছে মই ঔটেঙাৰে বনাম। আৰু ঔটেঙা আমি কেনেকৈ খাওঁ চাটনি কৰি এয়া দেখুৱাম। আৰু আমাৰ ঘৰৰ কাষতে, ঘৰৰ আগফালে আমাৰ এজোপা ঔটেঙা গছ এজোপা আছে আৰু সেইজোপাৰ পৰা এতিয়া ঔটেঙা এটা পাৰি নিবলৈ আহিছোঁ আৰু আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকিব আৰু ঔটেঙা মই পাৰি ল'ম দুটামান। আৰু ইয়াৰ ঔটেঙা নিবৰ কাৰণে খৰাহী লৈ আহিছোঁ আৰু খৰাহীটো চাওক, এইটো মাহ ধোৱা খৰাহী হয়, মানুহজনে বনাইছে। এইজোপা আমাৰ ঔটেঙা গছ, দেখিছে ঔটেঙা জোপা আমাৰ, দেখিছে। সৰহখিনি খাই হ'লে, বেছিখিনি খাই হ'ল আৰু অলপ আছে। পুখুৰীৰ পাৰতে থকা ঔটেঙা জোপা চাওকচোন কি ধুনীয়া হৈ লাগি আছে আৰু ঔটেঙা গছজোপা একেবাৰে চাপৰ। আৰু তাৰ লগতে আছে আমাৰ পথাৰখন। এয়া চাওক, এয়া আমি ঘৰতে ৰুইছোঁ, এইখিনি অলপ বহুত ধুনীয়া লাগে। এয়া চাওক পৰিৱেশটো, সেউজীয়া পৰিৱেশ। আহক আমি এতিয়া ঔটেঙা পাৰিলোঁ। ঔটেঙা পাৰি হৈ গ'ল, চাওক মই 5টা লৈ লৈছোঁ আৰু গোটেইখিনি মই নবনাওঁ, 2টা বনালে হ'ব, বাকীকেইটা মই খাবৰ কাৰণে লৈছোঁ। আৰু আমাৰ বিশালে লৈছে চাওক। আৰু বলক এতিয়া ঘৰলৈ যাওঁ, গৈ এইখিনি মই ভালদৰে ধুই কাটি তাৰপিছত বনাম আৰু আপোনালোককো দেখুৱাম আমি কেনেকৈ খাওঁ ঔটেঙা গৰমত। চাওকচোন ঔটেঙাকেইটা কিমান ধুনীয়া, আমাৰ গছৰ হয়। আৰু এতিয়া মই ঔটেঙাকেইটা কাটি ল'ম, সৰু সৰু টুকুৰা কৰি ল'ম। চাওক ঔটেঙা ধুই লৈছোঁ, মই মোৰ জোখতে কাটি ল'ম টুকুৰা কৰি। চাওক কি ধুনীয়া। সৰু সৰু টুকুৰা কৰি লৈছোঁ। আৰু ঔটেঙাটো কাটোতে অলপ সাৱধানে কাটিব লাগে, কাৰণ বহুত পিছল হয় ঔটেঙা, হাত পিছল হৈ যায়, স্লিপ খাই যায়, ভালদৰে কাটিব লাগিব সাৱধানে। এয়া মোৰ ঔটেঙা কটা হৈ গ'ল আৰু এতিয়া মই এইখিনি আকৌ এবাৰ ধুই ল'ম, ধুই পেলাই কুকাৰত অলপ সিজাই ল'ম।
আৰু এয়া কুকাৰত দিছোঁ কুকাৰত মই দিছোঁ নিমখ অলপ কেঁচা জলকীয়া দুটামান দি দিছোঁ আৰু নিমখ দি সিজালে নিমখটো সোমাই যায় খাই ভাল লাগে সেইবাবে মই নিমখ দি সিজাম আৰু এয়া ধুনীয়াকৈ মই সিজাই লৈছোঁ কি ধুনীয়াকৈ সিজিছে চাওক আৰু এয়া বিশাল ওলাই গ'ল স্কুলৰ কাৰণে ন নিজে গা পা ধুই ধুনীয়াকৈ ওলাই গ'ল আৰু এইখিনি এতিয়া মই 5 পন্তি তেল মাৰি দিম মছলা মই বেলেগ একো নিদিওঁ মাত্ৰ জিৰা গুড়া অলপ দিম আৰু জলকীয়া দিম বেলেগ একো নিদিওঁ আৰু এয়া কেৰাহী গৰম হৈ গ'ল এতিয়া মই দি দিম তেল তেলখিনি পকিলে মই দি দিম পাঁচফোৰণ এয়া পাঁচফোৰণখিনি অলপ সময় ভাজি ল'ম আৰু পাঁচফোৰণখিনি ভজা হৈ গ'ল আৰু এতিয়া দি দিম মই সিজাই লোৱা ঔটেঙাখিনি আৰু এতিয়া মই দি দিম অলপ হালধি গুড়া আৰু এতিয়া দিছোঁ অলপ জিৰা গুড়া আৰু মই বেলেগ মছলা নিদিওঁ আৰু এতিয়া দি দিছোঁ অলপ জলকীয়া গুড়া আৰু এনেদৰে মই অলপ সময় লৰাই ধুনীয়াকৈ ভাজি ল'ম আৰু এয়া চাওক কি ধুনীয়া হৈছে আপোনালোকে যদি খোৱা নাই এনেকৈ খাবচোন ঔটেঙা কিমান টেষ্টি হয় আৰু যদি বিচাৰে ইয়াৰ লগত সৰিয়হ পিচি দিব পাৰে আৰু সৰিয়হখিনি আপোনালোকে তেলতো ভাজি দিব পাৰে আৰু নহ'লে আপোনালোকে ঔটেঙাৰ লগতে একেবাৰে দি দিব পাৰে ধুনীয়াকৈ সিজি যাব আৰু যদি বিচাৰে অলপ চেনিও দিব পাৰে বা যদি মিঠা কৰি খাব বিচাৰে আপোনালোকে গুড় দিব পাৰে আৰু নহ'লে চেনিও দিব পাৰে যদি মিঠা কৰি খাব বিচাৰে আৰু মই অকণমান কম পৰিমাণে দিছোঁ মিঠাটো এয়া চাওক হৈ গ'ল আৰু এয়া হৈ গ'ল ঔটেঙাখিনি আৰু কি ধুনীয়া হৈছে চাওক আৰু আমাৰ নতুন ভিডিঅ' পাবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব